নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকক এনে এজোপা ফুলৰ বিষয়ত ক'ম যাৰ দ্বাৰা আপুনি পৰিয়ালত সুখ শান্তি বজাই ৰখাত সহায় কৰিব। বহু মানুহে নানা ধৰণৰ উপায় অৱলম্বন কৰি ঘৰলৈ সুখ শান্তি আনিব বিচাৰে, কিন্তু বিফল হয়। বাস্তুশাস্ত্ৰৰ মতে এই ফুলজোপা ঘৰত ৰোপণ কৰিলে ঘৰলৈ সুখ সমৃদ্ধি আহে, লগতে ঘৰখনত ধনাত্মক শক্তিৰ সৃষ্টি কৰে। সকলোকে স্বাগতম জনাইছোঁ সপোনৰ বৃন্দাবনলৈ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি কমেণ্টত জয় মা লক্ষী দেৱী বুলি লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে যিসকল চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমে নটিফিকেশ্যন পায়। বন্ধু বান্ধৱীসকল, সকলোৰে ঘৰত প্ৰায় জবাব ফুল থকা দেখা যায়। জবাব গছৰ বিষয়ত বাস্তুশাস্ত্ৰই কি কৈছে আপুনি জানেনে? যদি নাজানে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে লাভদায়ক হ'ব। বাস্তুশাস্ত্ৰৰ মতে জবাব ফুল মা লক্ষ্মীৰ প্ৰিয় ফুল। তেওঁক এই ফুল অৰ্পণ কৰিলে সকলো সমস্যাৰ পৰা মুক্তি পাব পৰা যায়। ঘৰত এই ফুল গছ থাকিলে ঘৰত ধনাত্মক শক্তিৰ সৃষ্টি হয়। মংগলৰ দোষৰ বাবে বিবাহত পলম হয়। যদি আপুনি ঘৰত এই জবাব ফুলৰ গছ ৰোপণ কৰিব পাৰে তেন্তে মংগল দোষ দূৰ হ'ব আৰু বিবাহ পলমৰ সমস্যাৰ পৰা মুক্তি পোৱা যাব। ব্যৱসায় বা কামৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা দিলে সূৰ্য দেৱতাক উদ্দেশ্যে জবাব ফুল অৰ্পণ কৰিব লাগে। এই জবাব ফুল সূৰ্য দেৱতাক অৰ্পণ কৰোঁতে পানীত ৰাখি অৰ্পণ কৰিব লাগে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক জবাব ফুলৰ গছ কোনটো দিশত আৰু ক'ত ৰোপণ কৰিব। কোনো ব্যক্তিৰ ৰাশি চক্ৰত যদি সূৰ্যৰ অৱস্থানত দুৰ্বল হয় তেতিয়া ঘৰৰ পূব দিশত এই গছ লগালে সূৰ্যৰ অৱস্থান স্থিতিশীল হয়। এই দিশত ৰোপণ কৰা জবাব ফুলে ধন সম্পত্তি আকৰ্ষণ কৰাত সহায় কৰে আৰু জীৱনত সমৃদ্ধি বজাই ৰখাত সহায় কৰে। এই ফুল যদি আপুনি মন্দিৰ বা গোসাঁই ঘৰৰ ওচৰত ৰোপণ কৰে তেতিয়া স্বাস্থ্যত বহুতো উপশম পোৱা যায়। তাৰ বাবে আপুনি মন্দিৰত বা গোসাঁই ঘৰৰ ভগৱানক জবাব ফুল আগবঢ়াওক। বিশেষকৈ চকুৰ লগত থকা সমস্যা দূৰ হয়। আপুনি যদি প্ৰতি মঙলবাৰে মন্দিৰত হনুমানজীক জবাব ফুল আগবঢ়ায় আৰু তাৰে পৰা এপাহ ফুল আনি ঘৰৰ ধন ভঁৰালত ৰাখে তেতিয়া আপুনি জীৱনত সদায় সমৃদ্ধি থাকিব আৰু আপুনিও হনুমানজীৰ কৃপা লাভ কৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি আমাৰ এই চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, নহ'লে আমাৰ এই চেনেলটো আপোনাৰ মাজৰ পৰা হেৰাই যাব। সকলো ভালে থাকক, কুশলে থাকক, এয়ে কৈ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।